আপোনাক স্বাগতম জনাইছো। আজি আমি পটল খেত দেখুৱাবলৈ লৈছো। পটল খেতিয়া পটল লাগিছে গছত। ভিডিওটো যদি কোনোবাই ভাল পাইছে তেনে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে সাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। এনেকুৱা নতুন নতুন ভিডিও আনি থাকিম, আপোনালোকে নিশ্চয় চাবলৈ পাব। এনেকুৱা ডাঙৰ ডাঙৰ পটল লাগিব আপোনাৰ গছত, তেতিয়া দেখিবলৈ নিশ্চয় আপোনাৰ ভাল লাগিব আৰু খেতিৰ দ্বাৰা কৰিবলৈ আপুনি নিশ্চয় সাহসী হ'ব আৰু উৎসাহ বাঢ়িব। এনেকুৱা গোবৰ দিব লাগিব, গছৰ গুৰিত তেনেকুৱা গোবৰ দিব, তেনেহ'লেহে আপোনাৰ পটলৰ গছটো লহপহকৈ বাঢ়িবলৈ আৰম্ভ কৰিব। যদি মোৰ ভিডিওটো ভাল পাইছে তেনেহ'লে লাইক কৰক আৰু শ্বেয়াৰ কৰক, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ কৈছোঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। এনেকুৱা নতুন নতুন ভিডিঅ' পাবলৈ হয়তো মোক উৎসাহ জনাব। ধন্যবাদ। জয় অসম।